Hello, good morning. Welcome to my YouTube channel Foodie Ivana. আৰু আজি হ'ল 100 দিনৰ যেটো চ্যালেঞ্জ লৈছিলোঁ ব্লগিঙৰ আৰু তাৰে আজি তৃতীয়টো দিন 3টা দিন পাৰ কৰিলোঁ চাওঁ আৰু কি কৰিব পাৰোঁ কি কৰিব নোৱাৰোঁ yes I am foodie আৰু foodie হয় বাৰু কিন্তু দেখাত তেনেকুৱা নালাগে চাগে কিন্তু মই বহুত বেছি foodie হয় আৰু cheers চাহৰ পিছত নেমুৰ পানী মোৰ ফেভাৰিট হয় তো তাৰপিছত কি কৰোঁ কি নকৰোঁ চাই থাকিব Tak konusu. Ini. বন্ধ করে নিই তো বন্ধ করুন খাওয়া লাগিছে নে এইকেইটা এতিয়া খাম কাটি থাকোঁতে খাওয়া লাগিছে
কাটি থকাৰ পিছত খোৱা মজা আৰু কাটি থকাৰ মাজত খোৱা মজাটো বেলেগ হয়। তো খাওঁ লাগিছে নেকি? খাই লওক অকণমান। আৰু এক পিচ খাই লওক। কাটি দিছোঁ। মই সেইদিনাখন দেখাইছিলোঁ যে কচুৰ তৰকাৰীখিনিত আম দিয়া বুলি কৈছিলোঁ যে, তো মই এনেকৈ আমৰ বতৰৰ পিছতো আমৰ মজা লৈ থাকিব পাৰোঁ, ষ্টকত ৰাখি থৈ দিওঁ। তো কেনেকৈ ৰাখোঁ এইখিনি আম কেনেকৈ ৰাখোঁ, প্ৰায়খিনি শেষেই হৈছে, অকণমান বাকী আছে এইখিনি। তো কেনেকৈ ৰাখি থওঁ আপোনালোকে চাই লওক। সেই ভিডিঅ'খন মই যে কৈছিলোঁ ভিডিঅ' এটা কৰি ৰাখিছোঁ, সেই ভিডিঅ'টো চাই লওক। চোৱা সময়খিনিত মই পটককৈ ভাতখিনি খাই আহোঁ। হেল্ল'। তো এতিয়াতো বৰ্তমান আমৰ ছিজন চলি আছে নহয় জানো? তো আমৰ ছিজনৰ সময়ত আমি আম বেলেগ বেলেগ ধৰণে খাই আছোঁ। তো আপোনালোকে মোৰ ভিডিঅ'ত চাবও পাৰে, মই শ্বৰ্টত দিছোঁ যে কেনেকৈ মই আম খাইছোঁ। তো এতিয়াতো চলি আছে, এতিয়াতো খাব পাই আছোঁ। কিন্তু আমৰ ছিজনৰ পিছত কি? আমৰ ছিজনৰ পিছততো আম খাব মন যায় ন? আম খাব মন গ'লে কি কৰিম? তো আমৰ ছিজনৰ পিছতো যাতে আমি আমৰ চবত খাব পাৰোঁ আৰু কেনেকৈ ষ্টক কৰোঁ, কি কৰোঁ আপোনালোকক দেখাই আছোঁ। চ' লেটছ ষ্টাৰ্ট দ্য ভিডিঅ'। মই ইয়াতে এইখিনি আম লৈছোঁ। পটাপট মই ভালকৈ আমখিনি ধুই লওঁ। আমখিনি ধুই কিনে বাকলিখিনি গুচুৱাই ল'ম। তো আমটো ভালকৈ ধুই কিনে এনেকৈ একদম মিহিকৈ কাটি ল'ব। মিহিকৈ মানে স্লাইচ কৰি কিনে কাটি ল'ব। তাৰপিছত একদম যিমান পাতলা হয় সিমান পাতলাকৈ কাটি ল'ব। কাটি কিনে তাৰ উপৰিটো এনেকৈ মিহিকৈ কাটি ল'ব। মিহিকৈ কাটি ল'ব। আগতে গোটেইখিনি আম কাটি লওক, তাৰপিছত আপোনালোকক দেখাই আছোঁ কি কৰোঁ। তাৰ মাজতে এক পিচ কাটি থকাৰ মাজত টেঙা আম নোখোৱাকৈ থাকিব পাৰি জানো? বহুত টেঙা। তো এইখিনি ফাইনেলি হৈ গ'ল। এনেকৈ মই চাকু দি কাটিলোঁ, কাৰণ পিহনাত ভাল নালাগিলে, মই এনেকৈ সুবিধা পালোঁ কাৰণে এনেকৈ কৰি ল'লোঁ। তো এইখিনিত অকণমান এতিয়া নিমখ, নৰ্মেল নিমখ দিলেও দিব পাৰে, আৰু যদি ক'লা নিমখ হয় ক'লা নিমখ দিব পাৰে, তেতিয়াহ'লে বেছি টেষ্টি হ'ব। তো এইখিনিত অকণমান ক'লা নিমখ মিলাই দিওঁ। তো এনেকৈ ক'লা নিমখ অকণমান দি কিনে ভালকৈ মিহলাই ৰ'দত শুকাব লাগিব। শুকাবৰ কাৰণে এখন ডাঙৰ সাজ ল'ব। এনেকুৱা ডাঙৰ সাজ লৈ কিনে পাতলকৈ দিব, যাতে সোনকালে শুকায়। তেনেহ'লে গম পালেনে আপোনালোকে মই আমৰ বতৰৰ পিছতো আমৰ মজাটো কেনেকৈ লৈ থাকোঁ। আৰু এইখিনি আছে, এইখিনি দেখিবলৈ পাইছে। এইখিনি
একদম ধুনীয়াকৈ থাকে আপোনাৰ 6 মাহ এবছৰলৈকে থাকি যায় মাজে মাজে অকণমান ৰ'দত দি থাকিলেই হ'ল ৰ'দত নিদিলেও একো বেয়া নহয় কিন্তু ছেফটিৰ কাৰণে ৰ'দত দি থাকিলে ভাল হয় এইটো সফ্ট হয় কিন্তু শুকান সেইকাৰণে এনেকুৱা চাউণ্ড এটা কৰিছে তে এইখিনি যদি আপোনালোকে গুড়ি কৰে এইখিনি যদি আপোনালোকে গুড়ি কৰিও ৰাখিব পাৰে আৰু যদি এনেকৈ ৰাখে এনেকৈও ৰাখিব পাৰে আপোনালোকে এইখিনি কিনিবও পাব বজাৰত আৰু যদি অনলাইন মাৰি চাই আমচুৰ পাউডাৰ বুলি মাৰি চালে গম পাব এনেকুৱাকৈ আম আপোনালোকে বজাৰত কিনিব পাব আৰু অনলাইন চালে আমচুৰ পাউডাৰ বুলি আহিব আমচুৰ পাউডাৰ এইটো আপোনাৰ পাউডাৰ ফৰ্মত আহিব এইটো মই গোটাকৈ ৰাখিছোঁ কেতিয়াবা এনেকৈ কচুৰ তৰকাৰী বা কিবা বনালে দিলে ভাল লাগে গোটাকৈ সেইকাৰণে মই গোটাকৈ ৰাখিছোঁ আৰু যদি ইচ্ছা কৰে এইখিনিও মিক্সিত গুড়ি কৰি কিনে তেনেকৈ ৰাখিব পাৰে সেয়াই এনেকৈও খাব পাৰি তো অকণমান টেঙা ফ্লেভাৰটো হয় বহুত ধুনীয়া লাগে তো তেনেহ'লে আজিলৈ আহিছোঁ নেক্সট আকৌ কাইলৈ লগ পাম চাওঁ 100 days ব্লগিং চেলেঞ্জটো লৈছোঁ যিহেতুকে কিমানখিনি পাৰোঁ কৰি যাওঁচোন তেনেহ'লে ভাল লাগিলে ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব এটা কমেণ্ট কৰি দিব ভাল লগাকৈ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই